Happy birthday, dear Sunu Munu. Happy birthday to. Aduh, itu eta bag. Itu eta bag. Itu eta bag. Itu eta box. Itu eta box. Itu eta. Hello everyone, welcome back to my new vlog. আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মাইনাজনী দেখিছে নহয়, আমি য'ত থাকোঁ তাৰ ৰুমৰ মালিকনীহঁতৰ ছোৱালী হয়। তাই আৰু তাইৰ এজন মানে টুইনছ হয় দুটা, এজনী ছোৱালী আৰু এজন ল'ৰা, দুয়োৰে আজি বাৰ্থডে আছে। তো এতিয়া বাৰ্থডেটো চেলিব্ৰেট কৰা হ'ব। বলকচোন আপোনালোকক দেখাওঁ, মই চাওঁ বলক তেনেহ'লে কেনেকৈ বাৰ্থডেটো চেলিব্ৰেট কৰা হয় বোলো। কিবা ক'বা নেকি তুমি? কোৱা, মোক উইচ কৰি দিয়া হেপী বাৰ্থডে বুলি ক'বা, কোৱা। ঠিক আছে, আপোনালোকে কমেণ্টত উইচ কৰি দিব তাইক। ঠিক আছে, বলক তেনেহ'লে দেখাই আছোঁ। এইবিলাক সজোৱা হৈছে অলপ চলপ, বেছি সজোৱা নাই, অলপ চলপ সজোৱা। এই দুটা, এইটো এটা আৰু এইটো এটা, এই দুটা ইফালে বহুত এটা। এই দুজনৰ জন্মদিন আজি। হেপী বাৰ্থডে চুনু মুনু। এতিয়া যিটো ৰুমত চেলিব্ৰেট কৰা হ'ব বাৰ্থডে কেক কাটিব মানে সেইটো ৰুমটো চাব গৈ আছোঁ। তেনেহ'লে আপোনালোকক দেখাই আছোঁ। বাবা চাওঁ কেইটা। এইটো মোৰ ভাইটিৰ। কোনটো কাৰ হয়? এইটো মুনুৰ হয় আৰু এইটো চুনুৰ। এইটো হ'ল বাৰ্থডে ল'ৰা ছোৱালী দুটাৰ আংকুল হয়। পুৰা বেলুন ফুটাত লাগি গৈছে। আৰু এইটো হ'ল সিহঁতৰ দাদা। ঐ ধুনু, হাই কোৱা। আজি হেপী বাৰ্থডে গান লগাম না? হেপী বাৰ্থডে গান লগাম না মোবাইলত? ৰিক্সাত লগাম। মজা। এতিয়া ইয়াতে ৰেডি হৈ আছে এইবিলাক গোটেই। এইটো হৈছে সিহঁতৰ দাদা পেটু। আৰু ইয়াতে কেক কটা হ'ব আৰু ইফালে খানা চলি আছে। ব'লা আপোনালোকক খানা দেখাই আছোঁ ক'ত চলি আছে। ব'লা চলো চলো চলো। মই চাবজেক্ট আজি আমাৰ খানাত আছে পুৰি, চব্জি, চব চব্জি মিক্স কৰি এখন চব্জি, মাংস, ভিৰ আৰু ক্ষীৰ। ব'লা চাই। এয়া তোমাৰ আইতা কি বনাইছে দেখা। এয়া চব্জি বনাইছে চব মিক্স কৰি কিনে। এয়া মোৰ ভণ্টি, এয়া মোৰ দেউতাৰ তাতে বহি আছে। এয়া এই তোমাৰ আইতা হাঁহি আছে একদম। এইটো আন্টি কি পুৰি বনাব নেকি ইয়াতে নাকি? এইফালে গাইছ পায়স বনাই আছে বৌ। এতিয়া মোক অলপ লাগিব দিছে, বৌ অলপ কাম আছে এইফালে, যিহেতু বাৰ্থডে প্ৰসাদ চসাদ দিব, তো সেইকাৰণে তাৰ মন্দিৰৰ কামত যাব এতিয়া অলপ। এয়া চাই লওঁ। আৰু ইয়াতে চাহ বনাম এতিয়া, চাহ আমাৰ কাৰণে, পিছত মানুহ আহিলে আৰু বেছিকৈ বনাম। এতিয়া অকল আমাৰ কাৰণে অলপ চাহ বনাই লওঁ। এয়া মাংস বনাইছে। আংকুলে মাংস বনাই। এয়া মাংস, তাত ধনী পাত। এতিয়া আমি গৈ আছোঁ কেক কাটিব। বলক আপোনালোকক দেখাইছোঁ। এইটো হৈছে মাক, চুনু মুনুৰ মাক। এইটো আলহী আহিছে। ठीक से बैठो इधर देखो तुम्हारा पापा को दे देगा सुनो हुका दिया एकलगे हुका दिया दुओ हुका सुनो हुका काटा हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू हैप्पी बर्थडे डियर सुनु मुनु हैप्पी बर्थडे टू यू
মোৰ ফালৰ পৰা দুয়োৰে সৰু জন্মদিনৰ সৰু উপহাৰ হেপী বাৰ্থডে টু ওকে এইফালে খানা প্ৰায় ৰেডি হৈছে এইফালে মাংস বনাই আছে মাংস চব্জি বনোৱা হৈ গৈছে আৰু মাংস বনোৱা হ'ব আৰু এইফালেও কেক কাটি ৰেডি কৰি আছে সকলোকে দিবৰ কাৰণে যিহেতু অলপ মানুহ হ'ব বেছি মানুহ মাতা নাই তথাপিও সকলোকে দিব লাগিব এতিয়া আমি গৈ আছোঁ গিফ্ট চাবলৈ কি কি গিফ্ট উঠিছে এইবিলাক বাৰান্দাত চাম বাৰান্দাত লৈ আহা বাৰান্দাত চাম ব'লা 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 হিৰং ৰ'বা চাওচোন মোৰ দেখা নাপাই গ'লা এইটো তোমাৰ মাৰ কাপোৰ দিছে এইটো কিয় লৈছা এইটো এটা বেগ এইটো এটা বেগ আৰু এইটো এটা বেগ এইটো এটা বেগ এইটো এটা বেগ এইটো এটা বক্স এইটো এটা বক্স এইটো এটা টিফিন বক্স টাইপৰ পইচা থোৱা এইটো মজা লাগছে চা মিনি বেগটো কি মজা এইটো ধুনীয়া এইবিলাক বাৰ্থডে গিফ্ট উঠিছে চালক হৈ গ'ল ফিনিছ এইটো কি আছে এৰোপ্লেন হেলিকপ্টাৰ চুনু মোৰ কেনে লাগিল ভাল লাগছে না গিফ্টবিলাক পাই কিমান ভাল লাগছে তোমাৰ চাই ফেলাইছা কিমান ভাল লাগছে মজা এতিয়া ধুনীয়াকৈ অকণমান জুই পুৱাই আছোঁ আমি সকলোৱে বহি আপোনালোকে জনাবচোন কোনে কোনে এনেদৰে ঠাণ্ডাত জুই পুৱাই থাকে আমি এনেকৈ জুই পুৱাই আছোঁ ইমান ঠাণ্ডা দিছে এইকেইদিন গতিকে অলপ জুই পুৱাই আছোঁ চুনুমুনৰ আইতাকেও জুই পুৱাই মই বাৰু সদায় নোপোৱাওঁ আজি পুৱাইছোঁ আজি অকণমান সময় পাইছোঁ বাবে সিহঁতৰ ফূৰ্তি চাওকচোন এতিয়া বাৰ্থডেৰ বেলুন লৈ পুৰা খেলি আছে একদম ধুনীয়াকৈ খেলি আছে এইফালে অকলে জুই পোৱা আছে এতিয়া মানুহ আহিছে আৰু এতিয়া আমাৰ ভৰাই লোৱা কি দিছা চুনু আৰু এখন গোলাপ নালাগে এতিয়া হা আৰু পিছত দিবা দেই বা দিয়াৰ কাৰণে কিমান আগ্ৰহ একবাৰ দিবা কেল মাছ কেক বিচাৰি গৈছো কেক দিবা বুলি এইটো আমাৰ বিলোৱা মানুহ নাম ক তোৰ তই বিলাই আছা না এয়া আমাৰ আইতা খাই আছে চেংৰা আংগুলিটো আমাৰ পাপা এইটো খুৰা এয়া খাই আছে এয়া বৰষুণ দি আছে এয়া পুৰা ভিজি আছে বৰষুণ এয়া পুৰি বনাই আছে আমাৰ তো কৃষ্ণা আণ্টি তাতে বেলি আছে বৰ্ণালী আণ্টিয়ে এয়া মাংস এতিয়া খবৰে খোৱা হৈ গ'ল এতিয়া আমি লাষ্টত এতিয়া খাম মইতো চুচিয়া ল'লোঁ মইতো খাইছোৱে মই আৰু খাব নোৱাৰোঁ খালি মোৰ পেটটো ফাটি যাব এনেই এতিয়া পেটটো ফুল হৈ গৈছে খোজ কাঢ়িবও নোৱাৰোঁ ভালকৈ দৌৰিবও নোৱাৰোঁ এতিয়া আৰু যদি খাওঁ না পেট ফাটি নৰি যাম মই পাতি এইটো মোৰ ভণ্টিয়ে বহি বহি খালি চাই আছে এতিয়া সকলোবোৰ হৈ গ'ল খোৱা লোৱা সকলোৰে হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ খাই লওঁ আমি এতিয়া খোৱা লোৱা কৰি লওঁ ইয়াত ভাত বনাইছে পুৰি মই ভাত খাম গতিকে ভাত লৈছোঁ পুৰি এখন লৈছোঁ আৰু এয়া চব্জি এয়া এইবিলাক মাংস আৰু এয়া মুনু বহিছে আমাৰ লগত খাব মুনু তুমি কি খাবা ভাত নে পুৰি এই মুনু ভাত খাবা নে পুৰি খাবা মাংস আনি আছে পুৰি খাবানে না পুৰি খাবানে এই পাইৰে খুৱাই দিওঁ
লোৱা হৈ গ'ল, সকলোবোৰ হৈ গ'ল। এতিয়া ঘৰত যাব লাগিব। তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম এটা নতুন ভিডিঅ'।